हेलो फ्रेंड्स की खबर आशा करूँ सकलोए ভাল চাগে মোৰ এটা অন্য ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আহি আছোঁ পেহী ঘৰলৈ। আমাৰ পেহী ঘৰ হৈছে মাৰ্ঘেৰিটা চেগুনবাৰীত। এয়া দেখিছে আমি এতিয়া পাছবেলা টাইমতে আহিছোঁ। আগবেলা বহুত ৰ'দ হয়। এইডোখৰ চাওকচোন ইমান ধুনীয়া হৈ আছে, সেউজীয়া হৈ আছে একদম দেখিবলৈ। এয়া দেখিলে তেতিয়াহ'লে আমি পেহী ঘৰ এয়া দেখিলে আমি পেহী ঘৰ পাই গ'লোহি। ইমান গৰম নহয়, ভিডিঅ' কৰিবলৈকে দিগদাৰ। এয়া আমি পেহী ঘৰত থাকিলোঁ, এতিয়া ঘৰলৈ আহিলোঁ। ঘৰৰ পাছৰ দিনা এয়া মই ৰাতিৰ কাৰণে বনাইছোঁ। পটল, বিলাহী লৈছোঁ, এইপিনে চয়াবিন লৈছোঁ, আলু এইবিলাক আগে ফ্ৰাই কৰি ল'লোঁ আৰু ইয়াতে মই আদা নহৰু পেষ্ট দিলোঁ তেলতে, আৰু ইয়াতে মই বিলাহীখিনি দি ভালদৰে ফ্ৰাই কৰি ল'ম। এতিয়া যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। এয়া দেখিলে আৰু ইয়াতে এতিয়া অলপমান মই পাঁচফোৰণ দি দিম আৰু মছলা দিম। আৰু মই মছলা বেছি ইউজ নকৰোঁ, এনেই মই অলপমান ধনিয়া গুড়ি আৰু জিৰা গুড়ি দিছোঁ। আপোনালোকে বেছি ব্যৱহাৰ কৰিলে বেছি দিব আৰু ৰেড চিলি ব্যৱহাৰ কৰি দিব, তেতিয়া খাবলৈ ভাল লাগে। আৰু ইয়াতে মই হালধি গুড়ি দি দিলোঁ। এয়া এইখিনি এতিয়া মই অলপমান ভাজি ল'ব লাগিব। আৰু আপোনালোকে এনেদৰে খায়নে বাৰু জনাবচোন। একদম চিম্পুল হয় আৰু এনেদৰে বনাইছোঁ। এয়া মোৰ মছলাখিনি প্ৰায় ভজা হৈ গ'ল। ইয়াতে মই এইখিনি ফ্ৰাই কৰি লোৱা আলু, পটল আৰু চয়াবিনখিনি দি দিলোঁ। এতিয়া এইখিনি মই ভালদৰে এখন হেতাৰে মিক্স কৰি ল'ম। আৰু নিমখটো আপোনালোকে নিজৰ আন্দাজমতে দিব। আৰু এয়া দেখিলে ভিডিঅ'টো শেষলৈকে চাই থাকিব প্লিজ, আৰু ভাল পালে লাইক এটা কৰি দিব। এয়া দেখিলে এনেদৰে অলপমান ভাজি ল'ব লাগিব। আৰু ফ্ৰাই কৰি থোৱা আছে, হ'লেও অলপমান ভাজি ল'লে খাবলৈ টেষ্ট হয়। আৰু ইয়াতে মই অলপমান পানী এড কৰি দিম এনেই। এয়া দেখিলে তাৰপিছত এনেদৰে আপোনাৰ 10-15 মিনিটমান উতলিবলৈ দিলে হৈ গ'ল। আৰু এয়া আমাৰ ৰেডি হৈ গ'ল খানা। এয়া দেখিলে তেতিয়াহ'লে আজিলৈ আহোঁ, বাই, ধন্যবাদ। আকৌ এটা অন্য ভিডিঅ'ত লগ পাম।